নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। লগতে সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মই বৰ্তমান আছোঁ লগৰজনী ঘৰত। তাহাঁতৰ ঘৰৰ ওচৰত ভোগালী উৎসৱ পাতিছে, বহুত ধুনীয়াকৈ সজাইছে আৰু আজি ছিংগাৰ আহিব, ভাল লাগিব, বহুত ফূৰ্তি কৰিম বুলি ভাবি আছোঁ। আৰু আপোনালোকৰ আগলৈ ভিডিঅ' দেখাই থাকিম, চাই যাব আপোনালোকে ভিডিঅ'। এতিয়া ইয়াত আহি পালোহি, আপোনালোকক দেখাইছোঁ ইমান ধুনীয়াকৈ সজাইছে। এয়া চাওক, নিজ হাতেৰে খেৰেৰে নিৰ্মাণ কৰা এটি মৰম লগা সৰু নামঘৰ। আৰু এইটো হ'ল ভঁৰাল। এইটো হ'ল এটা ঘৰ নিজ হাতেৰে বনাইছে, বহুত সুন্দৰকৈ বনাইছে। আৰু এইখন মেলাখন, এইখন চাওক কিমান ডাঙৰ এখন পথাৰ। আৰু এয়া মঞ্চখন, আৰু এয়া মেজি। আৰু এইটো চাওক, এটা বিশাল মহ নিজ হাতেৰে বনাইছে মহটো, আৰু খুব সুন্দৰকৈ বনাইছে, চাওকচোন বাৰু। আৰু এয়া নিজ হাতেৰে বনোৱা আমি অসমীয়া নহওঁ দুখীয়া। আৰু এইখন চাওক, ভোগালী উৎসৱৰ মঞ্চখন, য'ত আজি নিশা গায়ক গায়িকা আহিব আৰু ইয়াত গান গাব। আৰু ইয়াত বাণিজ্য মেলা হৈছে, বিভিন্ন ধৰণৰ সাজপাৰ, খাদ্য এইবিলাক বিক্ৰী কৰে। আৰু এইটো দেখিছেই, জাপিৰে বনোৱা এটা ঘৰ। আৰু এয়া দেখিছেই মেজি, ভোগালীৰ বিহু দিনাখন ৰাতিপুৱা জ্বলাব মেজি। এইখন চাওক দোকান, ইয়াত পিঠা আনিছে আৰু খাৰলি, বিভিন্ন ধৰণৰ আচাৰ আনিছে। এয়া চাওক পিঠা, আৰু এয়া দৈ টেকেলি, চুঙা চাউল, এইফালে কলা বৰা, চিৰা আদি বিক্ৰী কৰিবলৈ বাবে আনিছে। যিহেতুকে মই কৈছিলোঁ, সন্ধিয়াৰ পৰত ভোগালী উৎসৱৰ পথাৰত গায়ক আহিব। এতিয়া আমি ইয়াত আছোঁ, লগৰকেইজনীৰ লগত আহিলোঁ চাবলৈ। আৰু এতিয়া মঞ্চত বিশেষ ব্যক্তি কেইজনমানে বক্তব্য দি আছে, আৰু অলপ দেৰি পাছতে গায়ক উঠিব মঞ্চত। বহুখিনি মানুহ আহিছে চাবলৈ, যিহেতুকে ভোগালীৰ উৎসৱ পতা হৈছে ডাঙৰকৈ। বহু মানুহ আহিছে। আৰু এইফালে নিউজ লাইভ আহিছে, আৰু সাংবাদিক নীত কুমাৰ দা আহিছে। কৈলাশ মৰাণৰ প্ৰতিজন শিল্পী সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো এই অনুষ্ঠানটোলৈ তেওঁলোক স্বইচ্ছাই আহে, উপভোগ কৰে আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে, আৰু বিশেষকৈ সফল কৰে। আপোনালোকৰ দৰে হাজাৰ হাজাৰ জনতা এইদৰে ওলাই আহিছে আৰু ইমান সুন্দৰকৈ আপোনালোকে উপভোগ কৰে। গতিকে নিজৰ বাবে আপোনালোকে এটা হাত চাপৰি বজাওক, অনুষ্ঠানটো সফল হওক বুলি। খুব ভাল লাগিছে অনুষ্ঠানটো। 5খন গাঁও, 1 নং, 2 নং, 3 নং গেৰেকনি, 1 নং, 2 নং লেৰেলা পথাৰ, অসম জাতীয়তাবাদী। এবাৰ মই স্বাগতম জনাইছোঁ ৰমেন মানুহৰ সুন্দৰ গীতি। হোৱাটছআপত আজি খুব কম জোৰ দেখিছোঁ, চিঞৰতো জোৰটো কম দিলোঁ টিংখাং বাঠে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হেল্ল', কি খবৰ, ভালনে? সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ নিউজ লাইভৰ তৰফৰ পৰা। আচলতে নিজৰ মানুহখিনিৰ আগত গান গোৱাৰ এটা আমেজ সুকীয়া, আৰু এটা বুকুত এটা ভয় ভয় লাগি থাকে, কাৰণ যদি কিবা এটা হৈ যায় বা ভুল হৈ যায়, ঠিক
ফিডবেকটো জলদি পাম হয়নে আৰু ৰাজগড়ত এই অঞ্চলখিনিত গান গাই যেতিয়াই গান আৱেগিক হৈ পৰোঁ এইখিনিৰ পৰা আপোনালোকৰ আশীৰ্বাদ মৰ্মে আজি ইমানখিনি পাইছোঁ এতিয়াও শিকিবলৈ বহুত বাকী আছে আৰম্ভ কৰিছোঁহে আপোনালোকৰ মৰম আৰু ভালপোৱা মোক অনুপ্ৰেৰণা যোগাইছে আৰু প্ৰথমবাৰ এইখিনি অঞ্চলত মই মোৰ গীতটো গাইছোঁ ল'ৰা আৰু ছোৱালীখিনি সকলোৱে মোৰ লগত একেলগে গাই দিব লাগিব গাবনে সকলোৱে ঠিক আছে গাইছোঁ এতিয়া ৰাতি 1টা বাজিছে মাঘী মেলাও সামৰিলে সকলোবোৰ সমাপ্ত হ'ল এতিয়া আমিবোৰ বাহিৰলৈ ওলাই আহিছোঁ এয়া দেখিছে শলাত দিয়া গাহৰি মাংস কি সুন্দৰকৈ জুইৰ ওচৰত থৈছে এয়া দেখিছে পৰিৱেশ বহুত ধুনীয়াকৈ থৈছে জুইৰ ওচৰত গাহৰি মাংস এয়া চাওক চ' গাইজ কালি ভিডিঅ'টো সমাপ্ত কৰা নহ'ল কালি আমি 2টামান বজাত ঘৰ পালোহি আৰু ইমান ভাগৰে জোগৰে টোপনি আহিছোঁ কালি ভিডিঅ'টো কৰিবলৈ নহ'ল চ' গাইজ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ আগলৈ ভিডিঅ' চাই গৈ থাকিব আপোনালোকে বাই 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 বাই